আজি আমাৰ বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰত অহাৰ আগত আমাৰ বিটিআৰ অঞ্চলৰ বিভিন্ন সভা সমিতিত যথেষ্ট তেখেতে শিক্ষাৰ দিশটো আগুৱাই লৈ যোৱাৰ কথা কৈ বিভিন্ন ধৰণৰ কথাই তেখেতে আমাৰ মাজত কৈছিল। কিন্তু আজি মোটামুটি আপোনাৰ 4 মাহ হৈ গ'ল বিটিআৰ অঞ্চলত স্পেচিয়েল টেট অনুষ্ঠিত কৰিলে আৰু টেট অনুষ্ঠিত হৈ যোৱাৰ আগত তেখেতে মোটামুটি আপোনাৰ 2000তকৈ অধিক ভেকেঞ্চি আছে বুলি তেখেতে বিভিন্ন সভা সমিতিত এই কথাখিনি প্ৰকাশ কৰিছিল আৰু 2000 ভেকেঞ্চিৰ কাৰণে তেখেতে SIU এপ্ৰুভিয়েলৰ কাৰণে প্ৰেৰণ কৰিছে। অতি কম সময়ৰ ভিতৰত SIU এপ্ৰুভিয়েল অহাৰ পিছত বিশেষ টেট অনুষ্ঠিত কৰাৰ জৰিয়তে সেই টেটত কোৱালিফাইড হোৱা মেধাসম্পন্ন কেণ্ডিডেটসকলক নিকাভাৱে নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি তেখেতে আমাৰ আগত দিছিল আৰু সেই মৰ্মে বিটিআৰত 6 শিডিউল স্পেচিয়েল টেট অনুষ্ঠিত হৈ গ'ল। ইয়াত আপোনাৰ 12,000তকৈ অধিক LP আৰু UPৰ আপোনাৰ কেণ্ডিডেট কোৱালিফাইড কৰিলে। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয়, আজিলৈকে তেখেতে সেই টেট কোৱালিফাইড যিখিনি কেণ্ডিডেট আছে সেইসকলক আজিলৈকে তেখেতে কোনো ধৰণৰ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব পৰা নাই আৰু তেখেতসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব পৰা নাই। আৰু ইতিমধ্যে তেখেতে যি টেট কোৱালিফাইডৰ যি কেণ্ডিডেট আছে আৰু এই কেণ্ডিডেটসকলৰ লগতে আপোনাৰ 99 আৰু 6 মহীয়া শিক্ষকসকলক তেখেতে যিখিনি আপোনালোকৰ মিডিয়াৰ জৰিয়তে তেখেতে যি মন্তব্য প্ৰকাশ কৰি আছে আৰু সেই মন্তব্যত আমি দেখিবলৈ পাইছোঁ যে আপোনাৰ 1999 চনৰ যিটো বেচ শিক্ষকৰ হেৰি আছে আৰু 6 মহীয়া শিক্ষকসকলক এই SIU এপ্ৰুভিয়েলৰ যিখিনি পোষ্ট ইতিমধ্যে এপ্ৰুভ হৈ আহিব তাৰ মানে লগতে সিহঁতক নিযুক্তি দিয়াৰ কথা তেখেতে মানে প্ৰকাশ কৰি আছে। তো আমি প্ৰমোদ বড়ো ডাঙৰীয়াক এটাই মানে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনাৰ 2000তকৈ অধিক 2500তকৈ অধিক আপোনাৰ কেণ্ডিডেট আপোনাৰ যিখিনি আপোনাৰ SS-ৰ আণ্ডাৰত কণ্ট্ৰাকচুৱেল বেচিছত কাম কৰি আছে, তো সেইসকলতকৈ আপোনাৰ পিছপৰা মানে কম মেধাসম্পন্ন ব্যক্তিসকলকেই 6 মাহৰ কাৰণে পৰৱৰ্তী সময়ত নিযুক্তি দিয়া হৈছিল। তো এই 6 মহীয়া নিযুক্তি লাভ কৰা ব্যক্তিসকলক আপোনাৰ ৰেগুলাৰ কৰাৰ যি ইতিমধ্যে আপোনাৰ 28 মাৰ্চ 2023 তাৰিখত যিটো নেকি আপোনাৰ 1999ৰ যিটো গসাইনালৈ তেখেতক ৰেগুলাৰ কৰাৰ যি ইতিমধ্যে নিযুক্তিৰ মানে প্ৰক্ৰিয়াটো তেখেতে সম্পন্ন কৰিলে। তো সেই প্ৰক্ৰিয়াটো আমাৰ ফালৰ পৰা আমি সম্পূৰ্ণভাৱে এক মানে বিসংগতিপূৰ্ণ মানে নিযুক্তি বুলি আমি প্ৰকাশ কৰিছোঁ। কাৰণ যে যিসকল আপোনাৰ SS-ৰ আণ্ডাৰত আপোনাৰ 25তকৈ অধিক LP আৰু UPৰ শিক্ষক আপোনাৰ কণ্ট্ৰাকচুৱেল বেচিছত মানে কাম কৰি আছে, তো সেই ব্যক্তিসকলক মানে ৰেগুলাৰ কৰিব পাৰিলে হয়, সেইটো এটা প্ৰচিডিউৰৰ জৰিয়তে সিহঁতক কৰিব পাৰিলে। কিন্তু সেইটো নকৰি পিনে এই 6 মহীয়াসকলক কি ভিত্তিত আৰু কি স্বাৰ্থত সিহঁতক নিযুক্তি ৰেগুলাৰভাৱে সিহঁতক নিযুক্তি দিয়া হ'ল। আৰু সেই প্ৰক্ৰিয়াটোত আমি এটা বস্তু দেখিবলৈ পাইছোঁ যে আপোনাৰ 6 মহীয়া শিক্ষকসকলক যিটো মানে ৰেগুলাৰভাৱে সিহঁতক নিযুক্তি দিছে, সেই প্ৰক্ৰিয়াটোক মানে আপোনাৰ যিটো নেকি NCT নৰ্মছ বা নিযুক্তি যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে ভায়োলেন্স কৰি পিনেহে মানে নিযুক্তি দিয়া দেখিবলৈ পাইছোঁ। কাৰণ ইয়াত কোনো ধৰণৰ আপোনাৰ বিজ্ঞাপন জাৰি কৰাৰ বা প্ৰকাশ কৰা হোৱা নাছিল। তো উইদাউট এডভাৰটাইজমেণ্ট কেনেকৈ নিযুক্তি দিব পাৰে, এইটো আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। এতিয়া চাওক, মোটামুটি আমি গোটেই মানে বিটিআৰৰ অঞ্চলত যিখিনি আপোনাৰ শিক্ষা বিভাগটোত যেনেকুৱা ধৰণৰ কেলেংকাৰী আমি দেখিবলৈ পাইছোঁ, তো এই প্ৰক্ৰিয়াটোৰ ওপৰত আমি অল বিটিআৰ টেট কোৱালিফাইড এছ'চিয়েশ্যনে ইতিমধ্যে আমি RTI আমি তথ্য জনাৰ যিটো অধিকাৰ আইন, তো সেইমতে আমি ইতিমধ্যে আমি RTI কৰিছোঁ। তো RTIৰ জৰিয়তে খুব কম সময়ৰ ভিতৰত মানে সামগ্ৰিক তথ্য আমাৰ হাতত আহি পৰিব যে ইতিমধ্যে যিটো নেকি 99ৰ যিটো মানে তথ্য আমি মানে পাইছোঁ বা যিখিনি আমি মানে ইফালে শুনিবলৈ পাইছোঁ, তো সেই ক্ষেত্ৰত
মানে আপোনাৰ 359জন কেণ্ডিডেট একচুৱেল কেণ্ডিডেট আছিল। তো সেই কেণ্ডিডেটখনত মানে যিটো নেকি একচুৱেল ফিগাৰ আছিল তাতকৈ যথেষ্ট সংখ্যক আজিলৈকে যে মানে চৰকাৰৰ পক্ষই কিমান যে 99ৰ গহেনা লৈ আৰু এই অজুহাত লৈ তেখেতসকলে নিযুক্তি প্ৰদান কৰি আছে। তো আমি এই গোটেই প্ৰক্ৰিয়া সামগ্ৰিক প্ৰক্ৰিয়াটোৰ ওপৰত আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে ইয়াত যথেষ্ট দুৰ্নীতিৰ জৰিয়তে নিযুক্তি দিয়া হৈ আছে। তো এতিয়া আমাৰ বিটিআৰ অঞ্চলত যিখিনি নৱপ্ৰজন্মৰ মানে মেৰিট বেচিছ যিখিনি মেধাসম্পন্ন যুৱক যুৱতীসকল ইতিমধ্যে টেট কোৱালিফাইড হৈ আছে, তো সেইসকল মানে এই এনেকুৱা ধৰণৰ বিসংগতিপূৰ্ণ নিযুক্তি হোৱাৰ কাৰণে তো মেৰিট থকা ল'ৰা ছোৱালীসকল বা যুৱক যুৱতীসকল ইয়াৰ পৰা নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে। তো সেই ক্ষেত্ৰত আমি আমাৰ টেট কোৱালিফাইড এছ'চিয়েশ্যনৰ পৰা আমি ইতিমধ্যে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে আমি দুবাৰকৈ তেখেতক আমি লগ কৰিছোঁ আৰু তেখেতে এটা কথা স্পষ্ট কৰিছে যে SIU এপ্ৰভিয়েল হোৱা যিখিনি পোষ্ট মানে ঘোষণা কৰা হ'ব বা এডভাৰটাইজমেণ্টৰ জৰিয়তে প্ৰকাশ কৰা হ'ব তাত মানে NCT নৰ্মছ আৰু মানে টেট কোৱালিফাইড মেধাসম্পন্ন যোগ্যতা ভিত্তিত সিহঁতক নিযুক্তি দিয়া হ'ব। কিন্তু সেই কথাটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱাৰ পিছতো আমি আমাৰ বিটিআৰ প্ৰধান শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতে যিটো নেকি মিডিয়াৰ জৰিয়তে তেখেতে যি প্ৰকাশ কৰি আছে তেখেতৰ মন্তব্য, তো সেই ক্ষেত্ৰতো তেখেতে প্ৰথম মন্তব্যই হয় যে 99 আৰু 6 মহীয়া আৰু টেট কোৱালিফাইড কেণ্ডিডেটসকলক কম সময়ৰ ভিতৰতে আমি SIU এপ্ৰভিয়েলৰ যিখিনি তথ্য হেৰি আছে তালিকা আছে সেইখিনি আমি পোৱাৰ লগে লগেই আমি নিযুক্তি দিয়া কাম আৰম্ভ কৰিম। তো আমি বুজিব পৰা নাই, আমি ধৰিব পৰা নাই আচলতে যে SIU এপ্ৰভিয়েল যিখিনি মানে খালী পদবী যিটো মানে SIU এপ্ৰভিয়েল হিচাপে প্ৰকাশ পাব, তো সেই ক্ষেত্ৰত কি মানে ভিত্তিত আপোনাৰ 99 আৰু 6 মহীয়া শিক্ষকসকলক ইয়াৰ লগত মানে সাঙুৰি নিযুক্তি দিয়াৰ প্ৰচেষ্টা চলি আছে বা তেখেতে কৰিব। তো সেই বিষয়টো লৈ আমি তেখেতক মানে প্ৰশ্ন উত্থাপন কৰিছোঁ যে গোটেই প্ৰক্ৰিয়াটো তেখেতে মানে আজিৰ দিনত মানে বিটিআৰ টেট স্পেচিয়েল টেট কোৱালিফাইড হোৱা বা টেট অনুষ্ঠিত হৈ যোৱাৰ পিছত তো গোটেই বিটিআৰ টেট কোৱালিফাইড এছ'চিয়েশ্যন বা গোটেই কেণ্ডিডেটসকলৰ ভিতৰত এটা মানে মানে শংকা হৈ আছে যে তেখেতে আজিলৈকে নিযুক্তি প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ মানে প্ৰমোদ বড়ো ডাঙৰীয়াই দিব গৈ আছে বা দিব, তো সেই দৃশ্যটো আজিলৈকে কিন্তু স্পষ্ট নাই। তো আমি অতি কম সময়ৰ ভিতৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক এই নিযুক্তি প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ কি ছিষ্টেমত হ'ব তেখেতক স্পষ্ট কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে অতি কম সময়ৰ ভিতৰত এই বিটিআৰ টেট কোৱালিফাইড যিটো স্পেচিয়েল টেট অনুষ্ঠিত কৰিলে আৰু এই টেটত কোৱালিফাইড হোৱা মানে যুৱক যুৱতীসকলক অতি কম সময়ৰ ভিতৰত মানে আপোনাৰ বিজ্ঞাপন জাৰি কৰি পিনে ঘোষণা কৰি পিনে নিযুক্তি দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। এতিয়া চাওক মোটামুটি আপোনাৰ এইটো আমাৰ কেৱল টেট আমাৰ বিটিআৰত যিটো নেকি 6 শিডিউল টেট অনুষ্ঠিত হৈ গ'ল, কেৱল এই টেট কোৱালিফাইড এছ'চিয়েশ্যনৰ পৰাই নহয় যে বৰ্তমান বিটিআৰ অঞ্চলত বিভিন্ন শৈক্ষিক আৰু বুদ্ধিজীৱী মহলত এই বিষয়টো লৈ এটা মানে মানে বিগ কুৱেশ্যন এটা এৰাইজ হৈ আছে যে কেনেকুৱা ধৰণৰ যে বিটিআৰ অঞ্চলত মোটামুটি আপোনাৰ যিখিনি 99ৰ গহেনা লৈ ইতিমধ্যে যথেষ্ট মানে নিযুক্তি দিয়া প্ৰক্ৰিয়াটো যিটো অনুষ্ঠিত কৰিলে তাত বিভিন্নজনে বিভিন্ন শিক্ষাবিদ তথা বুদ্ধিজীৱী মহলে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে। আপোনাৰ বিভিন্ন মাধ্যমৰ জৰিয়তে সেইখিনি বস্তু আমাৰ দৃষ্টিগোচৰ হৈছে যে আচলতে মানে শিক্ষা বিভাগটো মানে কি মানে যিটো মানে নিযুক্তি প্ৰক্ৰিয়া বিজ্ঞাপন প্ৰকাশ পাব লাগিব, মেধাসম্পন্ন ব্যক্তিক নিযুক্তি দিব লাগিব, তো এই গোটেইখিনি ক্ৰাইটেৰিয়া ভাইলেট কৰি পিনে আচলতে যিটো নিযুক্তি প্ৰক্ৰিয়া হৈ আছে ইয়াৰ অন্তৰালৰ ৰহস্যটো কি, ইয়াতে আচলতে যথেষ্ট মানে ধনৰ কিবা কেলেংকাৰী জড়িত হৈ আছে নেকি, এইটো বিভিন্ন মহলে সন্দেহ প্ৰকাশ কৰিছে। সমান্তৰালভাৱে আমিও ইয়াতে সন্দেহ প্ৰকাশ কৰিছোঁ যে ইয়াত আচলতে কি ভিত্তিত আচলতে নিযুক্তি দিয়া হৈ আছে ইহঁতক। তো নিশ্চয় ইয়াতে কিবা ধনৰ লেনদেন বা ধনৰ কেলেংকাৰীৰ জৰিয়তে ইয়াতে নিযুক্তি প্ৰক্ৰিয়াটো হৈ আছে নেকি, আৰু যদি হোৱা নাই তেতিয়াহ'লে প্ৰমোদ বড়ো ডাঙৰীয়াই আজিৰ দিনত বা বিটিআৰৰ যিটো শিক্ষা বিভাগ আছে সেইটো স্পষ্ট কৰি দিব লাগে আজি।
এতিয়া মোটামুটি আপোনাৰ ইতিমধ্যে আমি যিখিনি দেখিবলৈ পাইছোঁ যে যোৱা আপোনাৰ 28 মাৰ্চ 2023 তাৰিখত যিটো নেকি আপোনাৰ BTRত 6মহীয়া শিক্ষকসকলক নিযুক্তি দিলে, আচলতে সেইটো কোনো ধৰণৰ 99ৰ বেনাৰৰ মই ইতিমধ্যে কৈছোঁ কথাখিনি যে 99ৰ গহেনা লৈ যিটো নেকি কোনো ধৰণৰ BTR চৰকাৰৰ ভিজন ডকুমেণ্টছতো কোনো ধৰণৰ কোনো উল্লেখ নাছিল যে এই উল্লেখ নথকা আপোনাৰ এই 6মহীয়া শিক্ষকসকলক আচলতে মোটামুটি আপোনাৰ যিটো নেকি হেৰি আছে আপোনাৰ কি কয় 2500 ইতিমধ্যে কণ্ট্ৰাকচুৱেল টিচাৰ আছে। তো ইতিমধ্যে এই 2500 কণ্ট্ৰাকচুৱেল টিচাৰসকলে যদি আপোনাৰ কি কয় যদি ৰেগুলাৰ কৰিব বিচাৰিছে তো মেধাৰ ভিত্তিত সিহঁতক এটা যিটো নেকি আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিখিনি গাইডলাইন যিখিনি ক্ৰাইটেৰিয়া আছে তো সেইখিনি নৰ্মছ ফিল আপ কৰি যদি মানে সেই ব্যক্তিসকলক মানে নিয়মীয়াকৰণ কৰা হয় তাত কোনো কাৰো ক'বলগীয়া নাথাকিব যে যোগ্যতা আৰু অৰ্হতা ভিত্তিত সিহঁতক নিযুক্তি দিয়া হৈছে। কিন্তু আমি এটা দেখিবলৈ পাইছোঁ ইয়াত ডাঙৰ এটা প্ৰশ্নবোধক চিন হৈ আছে যে 6মহীয়া ব্যক্তিসকল কোনসকল ব্যক্তিক 6মহীয়াৰ কাৰণে নিযুক্তি দিয়া হৈছিল, যেতিয়া নেকি মানে মেৰিট বেচিছ যিসকল ব্যক্তিক আপোনাৰ SSৰ আণ্ডাৰত কণ্ট্ৰাকচুৱেল বেচিছত নিযুক্তি দিলে আৰু ৰৈ যোৱাখিনি মানে অলপ কম মেধাসম্পন্ন যিখিনি মেৰিট লিষ্টৰ পৰা আউট হ'ল কাট খালে সেই ব্যক্তিসকলক অৱশেষত গৈ 6মহীয়া হিচাপে সিহঁতক নিযুক্তি দিলে। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে আপোনাৰ যিখিনি কণ্ট্ৰাকচুৱেল বেচিছত চাকৰি কৰি আছে কণ্ট্ৰাক্ট বেচিছত তো সেই ব্যক্তিসকলক সিহঁতক কিন্তু যোগ্যতাসম্পন্ন ব্যক্তি তো সিহঁতক বাদ দি পিনে 6মহীয়া ব্যক্তিসকলক নিয়মীয়াকৰণভাৱে নিযুক্তি দিলে। আৰু কি মানে কোনটো মানে বেচিছত দিলে, কোনটো বেনাৰত দিলে, 99ৰ বেনাৰত দিলে। তো ইয়াত আটাইতকৈ মানে বিগ কুৱেশ্যন এটা হৈ আছে যে এই 6মহীয়া মানে যিখিনি শিক্ষক আছিল এই 6মহীয়া শিক্ষকসকল আচলতে 99ৰ শিক্ষকৰ বেনাৰত দিয়া হ'ল নেকি? যদি দিছে এইটো কি ক্ৰাইটেৰিয়াত আৰু কি মানে নৰ্মছত পৰিছে সেইখিনি কথা আজিৰ দিনত ৰাজহুৱা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। তো গোটেই প্ৰক্ৰিয়াবিলাক আছে আপোনাৰ 6মহীয়া শিক্ষকসকলক যেতিয়া নেকি আপুনি 99ৰ বেনাৰত দিছে ক'ত কেনেকৈ দিছে গোটেইখিনি আছে। তো এই গোটেই প্ৰক্ৰিয়াটোত এটা এক বিসংগতিপূৰ্ণ প্ৰক্ৰিয়া বা জটিল প্ৰক্ৰিয়া হিচাপে আমাৰ সন্দেহ প্ৰকাশ হৈছে যে গতিকে আমি অতি কম সময়ৰ ভিতৰত BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক সামগ্ৰিক তথ্য তেখেতে স্পষ্ট ৰাজহুৱা কৰিবৰ কাৰণে তেখেতক আমি আহ্বান জনাইছোঁ। চাওক, BTRত মানে ছাত্ৰ ছাত্ৰী অনুযায়ী শিক্ষক শিক্ষয়িত্ৰীৰ কথা পাতি BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই 30 এপ্ৰিল 2023 6 শেডিউল টেট অনুষ্ঠিত কৰিছিলে। তাৰ আগতে BTRৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিজন ডাইৰেক্টৰ JP ব্ৰহ্মই কৈছিলে যে BTRত এৰাউণ্ড LP আৰু UPত 2000তকৈ অধিক পোষ্ট ভেকেণ্ট হৈ আছে। কিন্তু আজিলৈকে দেখা গৈ আছে BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই কেৱল SIU এপ্ৰুভেলৰ কথা কৈ আছে। SIU এপ্ৰুভেলত কিমান পোষ্ট আছে সেয়াও কিন্তু স্পষ্ট এতিয়ালৈকে কৰা নাই। লগতে BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই 6 অক্টোবৰ 2023 তাৰিখত যি এটা এপইণ্টমেণ্ট ব্যৱস্থা কৰিছিলে তাতে 6মহীয়া শিক্ষকসকলক এপইণ্টমেণ্ট দিছিলে, কিন্তু কিমানখিনি শিক্ষকক এপইণ্টমেণ্ট দিলে এতিয়ালৈকে কিন্তু স্পষ্টকৰণ নহ'ল। তেওঁলোকে 915জন শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দিলে উইদাউট এডভাৰ্টাইজমেণ্ট। অসমত বৰ্তমানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কৈ থাকে অসমত আমি নিকাহযুক্ত শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দি আছোঁ। কিন্তু সেই অনুপাতে যদি দেখা যায় আমাৰ BTRত নিকাহটো বাদে দিয়ক ক'বলৈ গ'লে BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই বক্ৰ পথেৰে নিযুক্তি দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰি আছে। এই ক্ষেত্ৰত আমি BTR টেট উত্তীৰ্ণ পাৰ্টিসকলে তীব্ৰভাৱে এখেতক নিন্দা কৰিছোঁ। অতি সোনকালে আমাৰ SIU এপ্ৰুভেল আহিব লাগে, লগতে কিমান সংখ্যক পোষ্টৰ আমাৰ ইয়াতে এপইণ্টমেণ্ট দিয়া হ'ব সেয়া ৰাজহুৱাকৈ হ'ব লাগে। এখেতে যেতিয়া নিৰ্বাচনৰ আগত বিভিন্ন সভা সমিতিত ভাষণ দিছিলে যে আমি একেদিনতে টেট অনুষ্ঠিত কৰিম, একেদিনতে ৰিজাল্ট দিম, একেদিনতে এপইণ্টমেণ্ট ব্যৱস্থা কৰিম, কিন্তু আজি দেখা নগ'ল। এটা কথা আজি আপোনালোকৰ জৰিয়তে স্পষ্টভাৱে ক'ব খুজিম যে প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি পাহৰি নাযাব বজাৰত টেঙা আম এবাৰেহে বিক্ৰী কৰা হয়। আপুনি যদি এই সময়ত
বিটিআৰ অঞ্চলত যিসকল শিক্ষক শিক্ষয়িত্ৰী টেট উত্তীৰ্ণ হৈ আছে তেওঁলোকক যদি এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা নকৰে অনাগত দিনত আমি তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিম কাৰণ আপুনিয়ে কৈছে শিক্ষক শিক্ষয়িত্ৰী থাকিব লাগিব ছাত্ৰ ছাত্ৰী অনুযায়ী কিন্তু বিভিন্ন ধৰণৰ স্কুলত যদি আজি দেখা যায় ছাত্ৰ ছাত্ৰী আছে কিন্তু শিক্ষক শিক্ষয়িত্ৰী দেখা নাযায় আপোনালোকে জানে আৰু আপোনালোকেই কয় যে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে শিক্ষাৰ ওপৰত যদি আজি শিক্ষাৰ মানদণ্ড উন্নত কৰা নহয় যদি আজি শিক্ষাৰ মানদণ্ড নিম্নগামী হয় তেতিয়াহ'লে আপুনি কৈ থাকে যে বিটিআৰ টু মডেল বিটিআৰ আমি কেনেকৈ ক'ম যদি আপুনি মডেল বিটিআৰ কৰিব খোজে তেন্তে অতি সোনকালে শিক্ষক নিযুক্তি দিয়ক আৰু আমাৰ দাবীবিলাক আমি বিভিন্ন ধৰণৰ দাবী আজি উত্থাপন কৰিছোঁ এই দাবীসমূহ আপোনালোকে অতি সোনকালে পূৰণ কৰিব বুলি আমি আশাবাদী চাওক বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই বৰ্তমানে যিসকল টেট উত্তীৰ্ণ হৈ আছে তেওঁলোকক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে 99 আৰু ছমহীয়া শিক্ষকসকলক গুৰুত্ব দিয়া দেখা গৈ আছে বিভিন্ন ধৰণৰ মিডিয়াত আমি দেখা পাইছোঁ তেখেতে কেৱল শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত 99 আৰু ছমহীয়াৰ কথাটো স্পষ্টভাৱে কৈ আছে আমি আজি স্পষ্টভাৱে ক'ব খুজিম যিহেতু শিক্ষক নিযুক্তিটো মেধাৰ সম্পন্নৰ ভিত্তিত হ'ব লাগে যদি আপুনি মেধা ভিত্তিত শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দিব বুলি ভাবিছে তেন্তে আপুনি 99 আৰু ছমহীয়া শিক্ষকসকলক কিয় এই ক্ষেত্ৰত আনিব খুজি আছে সিহঁতকো আপোনালোকে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক কিন্তু আমাৰ পদত কিয় দিব লাগে ফ্ৰেছ পোষ্টত আপুনি নিযুক্তি দিব নোৱাৰে যদিহে আপুনি ফ্ৰেছ পোষ্টত নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি আছে তেন্তে আমি অনাগত দিনত আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম गाव गावनि देहाखौ गोग्गो आरो गोख्रों खालामनो गोसो गुदुं लाइमोन एबा सुबुंफोरनि थाखाय मोजां खौरां क'क्राझार सोहोरनि खोदोमथलायाव लानानै फैदों फिट सिटी मुंनि मोनसे जिम सेन्टार सोरांस्रि नार्जारिनि गोदानै बेखेवजानाय फिट सिटी मुंनि जिम सेन्टाराव फैनानै नोंथाङा नोंथांनि देहाखौ गोग्गो आरो गोख्रों खालामना लादो अब्ला मानोथो गोबाव खालामखो नोंथाङा थाबैनो फिट सिटीआव एडमिसन लाहैदो आबुंसिनै मिन्थिनो थाखाय 7896710934 नङाब्ला 9706677961 मबाइल नम्बराव कल खालामनो हागोन